গুড মৰ্ণিং। আৰাধনা কিচেন এণ্ড ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে আছে। এতিয়া ৰাতিপুৱা 9টা বাজিছে। ব্ৰেকফাষ্ট খালোঁ। খাই গা চা ধুই পেলাই এতিয়া মই লাঞ্চৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। চ' কি বনাম সেইকাৰণে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিম। আপোনালোকে লাষ্টলৈকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আমি এতিয়া লোকেল চিকেনৰ চুৰুহা বনাম। এবিধ বহুত ঔষধি গুণৰ এই মাৰচাং পাত বুলি কয়। এই মাৰচাং পাত দি পেলাই আমি চুৰুহা প্ৰস্তুত কৰিম লোকেল মুৰ্গী দি। আৰু এইবিধ খালে এণ্টিছেপ্টিক হয়, ঔষধি গুণসম্পন্ন পাত আৰু গাৰ বিষ, তাৰপিছত কাহ, চৰ্দি লগা আদি সকলো ৰোগ নিৰাময় হয়। আৰু এইটো চুৰুহাটো মই এই শাকবিধেদি বনাম আৰু কেনেকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। এতিয়া বলক কিচেনলৈ যাওঁ। এইটো মাৰচাং পাত বুলি কয়। মিচিংবিলাকৰ বইল খাই তেওঁলোকৰ এইটো ৰেচিপি হয়। আৰু এইবিধ ঔষধ খুব এণ্টিছেপ্টিক, মানে বহুত চৰ্দি, গাৰ বিষ, চৰ্দি লাগিলে, জ্বৰ আদি সকলোতে খালে নিৰাময় হয়। আপোনালোকে বইল কৰিও খাব পাৰে, ভাজিও খাব পাৰে, মাছেদিও কৰিব পাৰে। আজি মই বনাম এবিধ চুৰুহা। লোকেল চিকেন লৈছোঁ 4 পিচ, মান ধনিয়া, কেঁচা জলকীয়া, আদা নহৰুটো বেছি মিহি নকৰিব, থেতেলাই দিব, আৰু পিঁয়াজ, অমিতা আৰু আলুটো আপোনালোকে স্কিপ কৰিব পাৰে। মই আলু দিছোঁ। আৰু ইয়াত মই হালধি ইউজ নকৰোঁ। ইয়াত নিমখ আৰু এয়া জালুকৰ গুড়ি, আৰু এবিধ বনাম মই এয়া মছলা ভেন্দি। এতিয়া চাই থাককচোন। আজি দুপৰীয়া লাঞ্চৰ কাৰণে বনালোঁ, চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এতিয়া মই এইফালে কেৰাহী এটা বহাইছোঁ আৰু এইফালে এটা কেৰাহী বহাইছোঁ। ইয়াত মই মিঠাতেল দিম মছলা ভেন্দি ভাজিবলৈ। আৰু ইয়াত দিম মই স্লাইট ৰিফাইন অইল, ৰাইচ ব্ৰেন ৰিফাইন অইল অলপ দিব দেই, বেছি নিদিব। এই দেখিছেনে? তাৰপিছতে মই ইয়াত দিম পিঁয়াজখিনি অলপ দিব, দি লৈ চিকেনখিনি দিছোঁ। তাৰপিছত অমিতা আৰু আলু দিছোঁ। দি লৈ মই এইখিনি 5 মিনিটমান ভাজিম একদম। তাৰপিছত মই বাকী ইনগ্ৰিডিয়েণ্টছখিনি দিম, আপোনালোকে চাই থাকিব। আৰু এয়া হ'ল মছলা ভেন্দি বনাবলৈ মই আদা নহৰু পেষ্ট লৈছোঁ। মছলা ভেন্দি সকলোৱে জানে। আজি লাঞ্চত মই বনাইছোঁ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। অলপ হালধি দিছোঁ, ভালকৈ ভাজি ল'ম গোন্ধটো নোযোৱালৈকে। এই দেখিছেনে? আৰু ইয়াত দিম বিলাহীখিনি ভালকৈ পেষ্ট মানে গলি নোযোৱালৈকে আমি এইখিনি ভালকৈ ভাজিম। তাৰপিছতে দিম আপোনালোকৰ এইটো কিচেন কিং মছলা এটা দিম, আৰু এয়া দিম কাশ্মীৰী লাল। দি লৈ পেলাই মই অলপ সময় ভাজিম। তাৰপিছত মই নিমখ আৰু ভেন্দিটো দি দিম। মছলা ভেন্দি আৰু চুৰুহা আৰু দালি বনাইছোঁ আৰু ভাত। আজি আপোনালোকৰ লগত দুপৰীয়াৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। চাব বুলি আশা কৰিলোঁ। এনেই মই ইভিনিঙৰ ৰেচিপি লৈ আহোঁ, কেতিয়াবা চিকেনৰ ৰেচিপি লৈ আহোঁ। আজি মই ৰাতিপুৱাৰ পৰা নোৱাৰিলোঁ, ঘৰৰ কাম বন কৰিলোঁ। তাৰপিছত এতিয়া বোলো লাঞ্চটো কৰাৰ কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া চাই থাকক। এয়া উতলিছে, দেখিছেনে? আলু বইল হৈ গৈছে, অমিতাও বইল হৈ গৈছে। এয়া লোকেল চিকেনটো অলপ সিজিবলৈ টাইম লাগে। তাৰপিছতে আমি দি দিম মাৰচাং পাত আৰু মান ধনিয়া, এইটো জালুক,
মই 1.5 চামুচ দিছোঁ, দি পেলাই ঢাকনা মাৰি থৈ দিম। দেখিছেনে, বহুত ঔষধি গুণসম্পন্ন পাত এইটো, আপোনালোকে খাব। আৰু ক'ভিডৰ টাইমত এতিয়া এইবিলাক বস্তু খোৱাটো বহুতেই উপযোগী। এনেই পাবলৈ দিগদাৰ পাতটো, মই অকস্মাতে পালোঁ সেইদিনা, সেইকাৰণে আপোনালোকক দেখাই ৰেচিপি এটা বনাই দেখাই দিলোঁ পাতটো। আৰু এয়া আমাৰ ভেন্দি মছলা, ভেন্দি ৰেডি। এই দেখোন হৈ গ'ল। খাবলৈ বহুত ভাল লাগে মছলা ভেন্দিটো। মই তেল কমাই দিছোঁ, একদম তেল মানে নামমাত্ৰ দিছোঁ আৰু সেইখিনিতে চিমত থৈ 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 খুব ধুনীয়া স্মেল এটা ওলাইছে। মাংসটো সিজি গৈছে আৰু এয়া সিজি গৈছে ধুনীয়াকৈ। এয়া অমিতাও সিজি গ'ল। পাতটোৰ পৰা বহুত ধুনীয়া গোন্ধ এটা ওলাইছে। আমাৰ মছলা ভেন্দি এয়া, আৰু এয়া চিকেন চুৰুহা, লোকেল চিকেনৰ মাছাং পাত দি ৰেডি। খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব, যিসকলে কৰা নাই ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। বাই বাই।